স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি এখন দোকানতো মাল দিয়াই নাই, এতিয়া ওলাই আহিছোহে মাত্ৰ। মোৰ লগত পৰাগো আছে, সেই দোকান এখনলৈ গৈছে মাছ কিনি আনিব, মানে ভাতৰ লগত খাবলৈ কাৰণে। কি মাছ কিনি আনে মই আপোনালোকক দেখুৱাম। এই কষ্টত মাল দিম, কোনখন দোকানত মাল দিম গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপিবলৈ একদম নাপাহৰিব। তেনেহ'লে আহক আমি ভিডিঅ'টো পিনে আগবাঢ়ি যাওঁ। বন্ধুসকলে এইটো পৰাগ আহি গ'ল, তেনেহ'লে আমি এতিয়া গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু কি মাছ আনিলি? আইলা মাছ বুলি কয় এইটো কেৰেলাত। মই আপোনালোকক ভাত খোৱা সময়ত দেখুৱাম বাৰু মাছ। গাইজ দেখিছে সৌ ৰাস্তাটি কেনেকৈ আনিছে, মালিকে দিলে আৰু তোমাক লাগিব লাগে। এইটো এইপিনে ৰাস্তা সোমাই গৈছে, এইপিনে এটা ৰাস্তা সোমাই গৈছে। আৰু এই বস্তুটো মন কৰক, মন্দিৰৰ মুখত তেনেকৈ পালগছ লগাই থকা দুপাল লাগি আছে। তো বন্ধুসকল, আহি প্ৰথমখন দোকান পালোহি। এয়া পৰাগে হিচাপ চাই আছে, বিলখনৰ মতে সি মাল কৈ থাকিব নমাবলৈ। আৰু এয়া মানুহ দুজনে নমাই দিব। তেখেতলোক ইউনিকাৰ হয়, তেখেতলোকে বস্তা নমাই দিলে বস্তা প্ৰতি 10 টকাকৈ লয়। আৰু পইচাটো আমি দিব নালাগে, আৰু পইচাটো দোকানীজনে দি দিয়ে যেনিবা। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, এতিয়া প্ৰথম এখন দোকানৰ মাল নোমোৱা হৈ গ'ল। পৰাগ পইচা আনিব গ'ল, সি অহাই নাই। মই অকলে অকলে বহি আছোঁ গাড়ীত। এতিয়া বহুত ভোক লাগিছে, ভাত খাই লওঁগৈ। সি আহিলে যাম, তাৰপিছত ভাত খামগৈ। আপোনালোকক দেখুৱাই আছোঁ মই গোটেইখিনি, আপোনালোকে চাই থাকিব শেষলৈকে। চাওক, আমি কিনি অনা মাছখিনি দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। এইটো হৈ গ'ল আইলা মাছ বুলি কয়। 30 টকা লৈছে বুলি, 2 পিচ মান আছে। তাৰপিছত এইখিনি দিছে নাৰিকলৰ চব্জি। এইখিনি চাওক, নাৰিকলৰ চব্জি। আৰু ভাত আমি বান্ধি আনো এনেকৈ প্লাষ্টিকত, টিফিন নহয়। আৰু এইটোৱে আৰু খাই লওঁ ভাতটো, তাৰপিছত দেখুৱাই আছোঁ আকৌ। বন্ধুসকল, ভাত খোৱা হৈ গ'ল। ভাত খাই গাড়ীলৈ ওলাই আহিলোঁ। ফটাফট দোকানী এখনত মাল দিম আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব শেষলৈকে, নিশ্চয় ভাল লাগিব আপোনালোকৰ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। এইখিনিতে আছে আমাৰ নেক্সট দোকানখন, আপোনালোকে চাই থাকিব। আৰু এই ঠাইডোখৰৰ নাম হৈ গ'ল গৌৰীমাৰা। বন্ধ আছে, তো বন্ধুসকল, দোকানখন বন্ধ হৈ আছে। পিছত উভতি আহোঁতে দিব লাগিব দোকানত মালটো। এতিয়া গৈ থাকোঁ আগলৈ। আমি দোকান এখনৰ ভিতৰলৈ সোমাই আহিলোঁ। সেইটো চাওক, পৰাগ সি গৈ আছে অফিচলৈ, মানে দোকানখনৰ অফিচ আৰু। তাত মালিকক লগ কৰিব, তাৰপিছতে পইচা পাতি লেনদেন, তাৰপিছতে মাল দিম আৰু। ইয়াত মাল দিয়া হৈ গ'ল। এতিয়া বলক আমি আকৌ দোকানৰ পিনে গৈ থাকোঁ। তো বন্ধুসকল, সেইখন দোকানত মাল দিলোঁ আমি। আকৌ নেক্সট দোকান পালোহি। দেখুৱাই আছোঁ মই আপোনালোক নেক্সট দোকানখনত কি দিওঁ। বন্ধুসকল, এইখিনি হৈ গ'ল গৰু দানা। এইখিনি দিলে আজি আমাৰ ডিউটি শেষ হৈ যাব আৰু এখন দোকানত নমালে আজি আমাৰ গাড়ী খালী।
তোমালোকসকল চাওক আমাৰ গাড়ী পূৰা খালী হৈ গ'ল আৰু কেইটামান বস্তু আছে আজৰি হ'ব আৰু বন্ধুসকল আমি তাত মাল দি কৰি ওলাই আহিলোঁ আৰু বেছি নাই আৰু আমাৰ দুখন দোকান আছে দুখন দোকানত মাল দিলে শেষ মই আপোনালোকক দেখুৱাম চাই থাকিব শেষলৈকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু তো বন্ধুসকল আমি আহি শেষৰ দোকানখন পালোহি এইটো পৰাগ তলত ৰৈ আছে আৰু এয়া তেল মই এতিয়া তাৰ হাতত দিম এই দোকানখনত দিবগৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আজিলৈ ইমানেই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকৰ সদায় আজিলৈ বাই বাই